আজি আমি কথা পাতিম হিমা দাসৰ বিষয়ে। হিমা দাস এগৰাকী ভাৰতীয় দৌৰবিদ আছিল। তেওঁ বিশ্ব ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। 2000 চনৰ 9 জানুৱাৰী তাৰিখত নগাঁও জিলাৰ সিঙত হিমাৰ জন্ম হয়। তাইৰ পিতৃৰ নাম ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস। হিমা পৰিয়ালৰ 6জন সন্তানৰ ভিতৰত তাই আছিল কনিষ্ঠতম সন্তান। তাই স্কুলৰ দিনৰ পৰাই ফুটবল খেলি ভাল পাইছিল আৰু ল'ৰাৰ লগতো তাই ফুটবল খেলিছিল। তাই ফুটবল খেলাৰ প্ৰতিভা দেখি প্ৰশিক্ষক নিপুণ দাসে এথলেটিক্সত অংশগ্ৰহণ কৰিবলৈ দুগুণি জগায়। জিলাভিত্তিক খেলত তাই অংশগ্ৰহণ কৰে আৰু তাই প্ৰশিক্ষণ আৰম্ভ কৰে। উন্নত প্ৰশিক্ষণৰ বাবে হিমা গুৱাহাটীলৈ আহিবলৈ পৰামৰ্শ দিয়ে তাইৰ প্ৰশিক্ষক নিপুণ দাসে। কিন্তু পৰিয়ালৰ সকলে এই বিষয়ে আপত্তি কৰে যদিও পিছত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ আৰম্ভ কৰে। তাই 2018 চনত অষ্ট্ৰেলিয়াত গ'ল্ড কোষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত মহিলাৰ 400 মিটাৰ ৰেচ আৰু 1600 মিটাৰ ৰেচ সম্পূৰ্ণ কৰে। 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত ফাইনেল পৰ্যন্ত তাই 6ম স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু 1600 মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা হিমাই ফাইনেলত 7ম স্থান লাভ কৰে। হিমাই 2018 চনৰ ফিনলেণ্ডৰ ষ্টেম্পিয়াৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সংস্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত তাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এই চেম্পিয়নশ্বিপ ইভেণ্টত তাই 15.46 ছেকেণ্ডত তাইৰ দৌৰ সম্পূৰ্ণ কৰে আৰু বিশ্বত এক অভিলেখৰ সৃষ্টি কৰে।